নমস্কাৰ স্বাগতম জনাইছোঁ ডিজি নিউজ আছামৰ সমূহ দৰ্শকক। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ দিনটো কেইবাটাও ডাঙৰ খবৰ। সলনি হ'ল জুম্মা নামাজ আদায়ৰ সময়। 14 মাৰ্চত দুপৰীয়া 2 বজাৰ পৰা 3 বজাৰ ভিতৰত আদায় হ'ব নামাজ। কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ। সলনি হ'ল জুম্মা নামাজৰ আদায় সময়। 14 মাৰ্চ দুপৰীয়া 2 বজাৰ পৰা 3 বজাৰ ভিতৰত আদায় হ'ব নামাজ। আহিছোঁ দ্বিতীয়টো খবৰলৈ। এলন মাস্কৰ ষ্টাৰলিংকৰ সৈতে চুক্তি সম্পন্ন কৰিলে এয়াৰটেল আৰু জিঅ'ই। ভাৰতলৈ আহি আছে এলন মাস্কৰ ষ্টাৰলিংক অহাৰ লগে লগে দুৰ্গম অঞ্চলতো উপলব্ধ হ'ব ইণ্টাৰনেট সেৱা। ষ্টাৰলিংকৰ ইণ্টাৰনেটৰ বাবে নালাগে কোনো টাৱাৰ অথবা অপটিক্স। ছেটেলাইটৰ সহায়ত উপলব্ধ হ'ব ইণ্টাৰনেট সেৱা। এখন সৰু ডিছ লগালেই বিশ্বৰ যিকোনো প্ৰান্তত আপুনি পাব ইণ্টাৰনেট। টাৱাৰ বিচাৰি আপুনি আৰু এতিয়াৰ পৰা হাবাথুৰি খাব নালাগে। পৰ্বত পাহাৰ জংঘল সাগৰ আকাশ সকলোতে উপলব্ধ হ'ব ইণ্টাৰনেট, কাৰণ এয়া হৈছে ছেটেলাইট ইণ্টাৰনেট। ৰাষ্ট্ৰপতি শাসনৰ পাছতেই পুনৰ হিংসাত্মক ঘটনা মণিপুৰত। প্ৰায় 15জনীয়া কুকি যুৱকৰ এটা দলে চলালে আক্ৰমণ। নিৰাপত্তাৰক্ষী বাহন আবদ্ধ কৰি আক্ৰমণ কৰিছিল একাংশই। এইবাৰ আহিছোঁ আন এটা খবৰলৈ। আজি তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুল হক USTMৰ আচাৰ্য। শ্ৰীভূমিৰ পৰা তেজপুৰলৈ নিয়া হৈছে মহবুল হকক। মহবুল হকৰ বিৰুদ্ধে ঢেকীয়াজুলি থানাত ৰুজু হৈছিল গোচৰ।